আজি মই বনাবলৈ ওলাইছোঁ হালধি তৰকাৰী আলু দি আপোনালোকে চাওক মই কেনেকৈ বনাওঁ আৰু এয়া চাওক মই কেৰাহীখন পাতি দিলোঁ দি মই তাতে তেল দি দিলোঁ আৰু তেলখিনি গৰম হ'বলৈ দি তাতে মই পিঁয়াজ দি দিলোঁ এয়া চাওক পিঁয়াজখিনি দি দিলোঁ আৰু তাৰপিছতে দিলোঁ অকণমান পাঁচফোৰণ আৰু শুকান জলকীয়া দুটা আৰু এতিয়া এইখিনি ভালকৈ ভাজি ল'ম অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম পিঁয়াজখিনি আৰু জলকীয়া আৰু পাঁচফোৰণখিনি ধুনীয়াকৈ ভাজি লওঁ অলপমানকৈ এয়া যিহেতুকে ভাজা হৈ গ'ল তাৰপিছত মই ইয়াতে দি দিলোঁ আদা নহৰু আৰু জিৰা অকণমান দিছোঁ আৰু জালুকৰ গুড়া দিছোঁ মই আৰু মই এতিয়া দি দিলোঁ এইখিনি ভাজি হ'ল আৰু মই এতিয়া দি দিলোঁ এয়া চাওক হালধিখিনি এতিয়া হালধিখিনি ভাজি লওঁ আৰু ইয়াতে দি দিলোঁ মই এতিয়া আলুখিনি যিহেতুকে হালধি তৰকাৰী পনীয়া হ'ব আৰু মাছ দিম যিহেতুকে সেইকাৰণে আলু মই এটা ভাঙি দিছোঁ ইয়াতে তেতিয়া তৰকাৰীখন ডাঠ হ'ব আৰু আপোনালোকে এনেকৈ দি দিব নহ'লে আপোনালোকে পিঠাগুড়িও দিব পাৰে পিঠাগুড়িও এড কৰিব পাৰে তেতিয়াও তৰকাৰীখন ডাঠ হয় আৰু ইয়াত দিলোঁ মই সোৱাদ অনুসৰি নিমখ আৰু হালধি আৰু এতিয়া সম্পূৰ্ণ এইখিনি মই ধুনীয়াকৈ ভাজি লওঁ গোটেইখিনি মিক্স কৰি ভাজি লওঁ তেতিয়া হালধিৰ গোন্ধটো যাব আৰু আলুখিনি ভাঙি দিছোঁ চাওক আলুখিনি ভাঙি দিছোঁ গোটেইখিনি এতিয়া মিক্স কৰি পেলাই মই সম্পূৰ্ণ ভালদৰে ভাজি লওঁ এয়া চাওক ভাজি ভাজি অলৰেডি হৈ গৈছে আৰু মই ইয়াতে দি দিছোঁ পানী এয়া আপোনালোকে কিমানটো ডাঠ আৰু কিমানটো পনীয়া কৰি খায় সেইটো আপোনালোকৰ লগত নিজৰ কথা আৰু এয়া চাওক মই এতিয়া দি দিলোঁ ইয়াতে মাছখিনি আৰু মই যিহেতুকে একেবাৰে পনীয়া হ'বলৈ নিদিওঁ অলপ ডাঠ হ'বলৈ দিম সেইকাৰণে মই পানী কমকৈ দিছোঁ আৰু আপোনালোকে যদি পানী কৰি খাওঁ বুলি ভাবে তেনেহ'লে পানী সৰহকৈও দিব পাৰে আৰু এয়া চাওক মাছখিনি দি মই আকৌ এবাৰ লৰাই দিছোঁ আৰু এতিয়া এইখিনি মই উতলিব দিম আৰু এয়া ধুনীয়াকৈ মোৰ মাছৰ সৈতে ধুনীয়াকৈ উতলি গ'ল আৰু এইখিনি এতিয়া ভালকৈ উতলি লওক এয়া চাওকচোন ধুনীয়াকৈ উতলাই লৈছোঁ তেতিয়াহে খাবলৈ ভাল লাগিব আৰু গোন্ধ এটা আহিছে বহুত ধুনীয়া গোন্ধ এটা আহিছে এয়া চাওক মোৰ এয়া উতলি এয়া যিহেতুকে ডাঠ হৈ গ'ল তৰকাৰীখন এয়া চাওকচোন মই দেখাই দিছোঁ আপোনালোকক আৰু এতিয়া মোৰ তৰকাৰীখন